মোক ক'লে তাৰ ডায়েৰীবোৰ আপোনাক দেখুৱাবলৈ আপুনি আখৰবোৰ চিনি নাপাব, মই জুপি আখৰবোৰ লিখিলোঁ। ঠিক আছে লিখিলা মই কি কৰিব লাগিব, কিন্তু আপুনি ভুলখিনি মই শুধৰাই দিব। কিন্তু বাক্যৰ মাজত মই হাত দিবলৈ সময় নাই, সময়ৰ প্ৰয়োজন নাই। তেওঁ নিজৰ দায়িত্ব সেইটো তেওঁ নিজে কৰিব। আজি যি খণ্ড প্ৰকাশ হ'ব সেইখন ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো বাক্যৰ মই কমেও 10 বাৰ পঢ়িছোঁ। মুখস্থ নাই হ'লেও পঢ়িছোঁ। বিশেষকৈ আ কাৰ ই কাৰ হ্ৰস্ব কাৰ দীৰ্ঘ কাৰ এইবোৰ থকা শুধৰোৱা কামখিনি ৰঙা কলমটোৰে অলপ অলপকৈ কৰিলোঁ। তাৰ বাহিৰে মোৰ তাত হাত নাই। কিন্তু পঢ়োঁতে আমাৰ অসমীয়াত এটা কথা আছে, অসমীয়া বুলি নহয় সমগ্ৰ ভাৰতীয় হিন্দু শাস্ত্ৰতে এটা কথা আছে যে এজন পুতকৰ 3টা কাম থাকে, বিশেষ কাম থাকে। জীৱনতে বাক্য পালন, অৰ্থাৎ জীয়াই থাকোঁতে বাপেকৰ কথা মানিব লাগে। মৃতাহে ভূৰি ভোজনম, যদি দেউতাকৰ মৃত্যু হয় জ্ঞাতি কুটুম্ব মাতি আনি শ্ৰাদ্ধ পাতি তেখেতক স্মৰণ কৰিব লাগে। আৰু তৃতীয় কামটো হ'ল গয়াই পিণ্ড দানম, গয়াত গৈ পিতৃতৰ্পণৰ কাৰণত পিণ্ড দিব লাগে। পিণ্ড দিবলৈ হয় ইয়াৰ পৰা হৰিদ্বাৰলৈ যাব লাগিব, নহয় হাৱলা দলঙৰ কিনাৰলৈ যাব লাগিব। সেইখিনি কৰাতকৈ আমাৰ অসমীয়া মানুহৰ এটা বিশ্বাস আছে, ৰাইজে ৰজা জ্ঞাতিয়ে গৌনা। আজি আপোনাক সকলোকে নিমন্ত্ৰণ কৰি আনি আপোনালোকে এই গ্ৰন্থ থাকি গংগাক গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। সাৰ্থক কামেই কৰিছে মানুহে, নকলেও হ'ব আছে উত্তম নামৰ সেইবোৰ ডায়েৰীখনত পাইছোঁ। কিন্তু মই দেখা নাই নামগীত চাকৰি কৰে বুলি জানো। আজি আঁতৰৰ পৰা অলপমান মুখখন দেখিছোঁ, দুখনমান মিল যেন দেখিছোঁ, সন্দেহ হৈছে একে হ'ব। মনৰ মাককো দেখা নাই, তেওঁ ঘৰলৈ গৈও নাপায়। বায়ে আজি বৰ ফুটি পাইছোঁ এনেকুৱা ধৰণৰ 2 এটা কথা কয়। সেই বায়ে কোৱাৰ লগে লগে তেওঁ আমাৰ আওপকীয়া ভিনি মোৰ স্থানত প্ৰকাশ কৰা আদিপা শাস্ত্ৰী হৈছে। আদিপা লেখক আছিলে অনীন্দ্ৰনাথ গগৈ, উত্তৰ লখিমপুৰ। প্ৰকাশক এজেঞ্চি কোম্পানী, পুৰানন্দ ৰোড, ডিব্ৰুগড় অসম। ডিব্ৰুগড় সদাশিৱ যন্ত্ৰত মুদ্ৰিত কৰা হৈছে এইখন 1927 চনৰ কিতাপ। তেনেকৈ এইখন মই তেনেকুৱা স্কুলত হিচাপে 1972 চনত প্ৰকাশ হৈছে অনীন্দ্ৰনাথ গগৈৰে